হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আকৌ এমাহমানৰ পাছত মানে বহুত দিন হৈ গ'ল আৰু মোবাইলটো ভাঙিলোঁ, ভিডিঅ'ৰ কাৰণে আপলোড কৰিব পৰা নাছিলোঁ, বনোৱা নাছিলোঁ, ক'তো যোৱা নাই, এনেকৈ এক্সাম হৈ আছিলে আকৌ। তো আজি হৈছে 18 অক্টোবৰ, কাতি বিহু উপলক্ষে আজি ভিডিঅ'টো বনাওঁ। সকলোকে হেপ্পী কাতি বিহু। তো এতিয়া আজি মোৰে গাঁৱত মানে ফাংচন আছে কাতি বিহু উপলক্ষে, চ' তাত যাওঁ। এতিয়া যাওঁ কি বুলি কয়, এতিয়া যাওঁ জ্যোতিষহঁতৰ ঘৰলৈ, মানে আমাৰ জীয়াই গাঁও। তাত যাওঁ, তাৰপিছৰ পৰা তাত যাম। ফাংচন আছে, ৰাতি ওলাই যাম চাগে তাৰ পৰা। এতিয়া গৈ আছোঁ, পানীলা পামগৈ। এতিয়া সেইফালে ৰখি ল'লোঁ ইনডোৰটো বনাবৰ কাৰণে। তো এতিয়া গৈ আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। Something about you feels so different. Yeah, you mess me up inside. It's like your energy was kissing my soul back to life, was living. Now it feels like every part of living. তো গাইছ, জ্যোতিষহঁতৰ ঘৰ পাই গ'লোহি। তাৰপৰা আহিলোঁ, মানে বেগত আহিলোঁ। এইফালে জ্যোতিষকে যদি হাঁহিছোঁ পাৰ বোলে কচু, এই নাম কি ইয়াৰ? অয়ন কচুগুটি। সিহঁতৰ ঘৰ পালোহি, আৰু খুৰীটো বহি আছে। এতিয়া কেইটাত যাম আমি? ৰাতি যাম ন? ৰাতি 8টা 8:30 যাম। ৰাতি বিহু চামগৈ। কাতি বিহু নহয়। তো গাইছ, জ্যোতিষহঁতৰ আহিছিলোঁ, বাইক ল'লোঁ, মোৰ ড্ৰিম বাইকখন V4 R15। ফটো ছেশ্যন চলি আছে, মানে ফটো মাৰিছে বুজিছ নাই পাৰ। তো গাইছ, এতিয়া আমি তাৰ পৰা আহি গ'লোঁ জ্যোতিষহঁতৰ ঘৰৰ পৰা। এতিয়া জ্যোতিষ এইফালে আছে, পূৰা একদম লগত আছে। তো আমি এতিয়া গৈ আছোঁ, মানে ফাংচন চাব আহিলোঁ। এতিয়া ৰাতিটো মানে কাটি দিওঁ আৰু ৰাতি যাম। এতিয়া লাগি গৈছোঁ আমি বাইক চাইক লৈ পূৰা এইফালে, আৰু আছে এইবোৰ বাদ দিয়া। তো তাত যাওঁ, এতিয়া প্ৰথম চাওঁগৈ কি কৈ আছে। এতিয়া দোকানো আহিব চাগে আজি, তো তাত যাওঁ। তো গাইছ, পাই গ'লোঁ। এয়া আছে আৰু ভিডিঅ' হৈছে নাই? তো গাইছ, তাৰপৰা কাতি বিহু চাই ঘৰলৈ আহি গ'লোঁ। এতিয়া জ্যোতিষহঁতৰ ঘৰলৈ আহিলোঁ, শুই থাকিম এতিয়া। টোপনি হৈছে পূৰা আগাৰ। এতিয়া বাজিছে আপোনাৰ টাইমটো চাই দিওঁ,
3:24 তো ইমান দেৰি ফাংচন চালোঁ তেতিয়া শুই থাকোঁ আৰু ঘৰত উপায়তো নাই তো এইটো ব্লগ ইমানতে শেষ কৰিছোঁ ব্লগ নহয় আৰু ফাংচন বুলি কাতি বিহু বুলি অলপ বনালোঁ ত' ভাল লাগিলে শ্বেয়াৰ কৰি দিব পুৰা তো এতিয়া শুই থাকোঁ ঘৰতে তো লগ পাম নেক্সট ব্লগত এতিয়া মানে বাই বাই